নমস্কাৰ মই ৰদালি ৰঙৰ প্ৰযোজক নাট্যকাৰ অভিনেতা পৰিচালক নিতুল শৰ্মা ৰদালি ৰঙত এখন সুন্দৰ ওয়েব সিৰিজৰ কাম চলি আছে আমাৰ ঘৰ য'ত অভিনয় কৰিছে নৱ পুৰণি অভিনেতা অভিনেত্ৰীয়ে ইতিমধ্যে ইউটিউবত 4টাকৈ খণ্ড উপলব্ধ হৈছে আৰু এই 4টা খণ্ডত আপোনালোকৰ বহুত মৰম চেনেহ আশীৰ্বাদ আমাক দিছে আৰু ৰদালি ৰঙৰ সমূহ পৰিয়াল সমূহ টিম আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ চিৰঋণী হৈ ৰম আমাৰ ঘৰ ওয়েব সিৰিজখনৰ কাৰণে নতুন মুখৰ অভিনেতা অভিনেত্ৰীৰ প্ৰয়োজন তাত বয়সৰ কোনো নিৰ্ধাৰিত কথা নাই যিকোনো বয়সৰ পুৰুষেই হওক মহিলাই হওক ইয়াত অভিনয় কৰিব পাৰিব আপোনালোকে যোগাযোগ কৰিব লাগিব স্ক্ৰীনত দিয়া নম্বৰটো আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব আমাৰ ষ্টুডিঅ আছে বাক্সা জিলাৰ থমনাথ আমাৰ উপলব্ধ ইউটিউবত উপলব্ধ হৈ থকা ভিডিঅ' কেইটাত যেনেকৈ আমাক মৰম চেনেহ আশীৰ্বাদ কৰিছে ঠিক তেনেকৈ আপোনালোকে আগলৈ আমাক মৰম চেনেহ আশীৰ্বাদ দি যাব বুলি আমি আশা কৰিছো ৰদালি ৰং চেনেলটো এতিয়াও যিসকলে সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ উৎসাহ যোগোৱাৰ বাবে চেনেলটো শ্বেয়াৰ কৰি দিব ধন্যবাদ